ভিডিওটো চাই চাগে ভাবিছে আপোনালোকে আমি কোনটো টপিকৰ ওপৰত কথা পাতিম আৰু কিহৰ ওপৰত কথা পাতিম আপুনি চাগে নিশ্চয় ভাবিছে ৰাকুদাৰ ওপৰত কথা পাতিম নহয় আমি আজি ইনষ্টাগ্ৰাম ৰিলৰ ওপৰত কথা পাতিম হেল্ল' বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো ৰাম বাবু ইউটিউব চেনেলত तेरे बदले के पीछे तेरी बेड़ी के नीचे हरे प्यारे हरे 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 वाव इमान धुनिया তুমি no এইপিনে চোৱা না এইপিনে no এইপিনে চোৱা হাঁহি দিয়া অলপ আৰু অলপ হাঁহি দিয়া এতিয়া ধুনীয়া লাগে চেঁচা পৰি যাবনে দিবা তোমাৰ গাভৰু দেহা তোমাर परमाले শুনক খুৰীদেউ আপোনাৰ যিটোহে লাহি পাহি দেহা সেই লাহি পাহি দেহাটো আপোনাৰ চেঁচা নপৰে আৰু চেঁচা পৰি যাবও নিদিয়ে আপোনাৰ যিটো সেই লাহি পাহি দেহাত ৰঙালৰ নিচিনা পেট বনাইছে আলু খাই খাই পেলাই সেই পেটৰ এটা গাঁত আছে সেই গাঁতটোহে আপোনাৰ নিগুনি সোমাব হয় ৰাতি ৰাতি ভাবি থাকো তোমাৰে কথা মোৰ হিয়াখনি ললা কাঢ়ি সেয়া তুমিও জানা লৈ যাম লাগে নিজৰ কৰি জীৱনলে থকা যদি ৰাত ছোৱালীজনী কলেজত ওলাই গৈছে মাক দেউতাকে ভাবিছে ছোৱালীজনী কলেজত গৈছে ক্লাছ কৰিব ধুনীয়াকৈ কিন্তু যিহেতু দাদাই ৰাতি ৰাতি সপোনতো তেওঁৰ কথা ভাবি থাকে সেইকাৰণে ছোৱালীজনীয়ে দাদাক মাতি দিলে আৰু দাদা আৰু ছোৱালীজনীয়ে গৈ পেলাই কলেজৰ পাৰ্কে নেকি ইমান নাজানো বাৰু তাতে ৰাতি ৰাতি কৰি আছে আৰু ইনষ্টাগ্ৰাম ৰীল বনাই আছে ভাল ভৱিষ্যত উজ্জ্বল কামনা আছে তোমালোকক এনেকৈ কৰি যোৱা আগুৱাই যাবা रुको जरा सबर करो बोला धक्का बुक्की नहीं करने বন্ধুসকল এবাৰ দেখাব লৈছোঁ আমি এটা বিখ্যাত বিহু ডেন্স ভিডিঅ' আৰু চাম আমি কেনেকুৱা বিহু ডেন্স ভিডিঅ' আহক চাওঁচোন আছিলে নাচনী নাছিলে কি মানে এইটো কি দিলে মানে আপুনি এইটো কি দিলে ভাল লাগিছে বাৰু যিয়ে নহওক আপোনাৰ ডেন্সটো বহুত ভাল চাব আপুনি তেনেকৈ ডেন্স কৰি থাকোঁতে আপুনি যে তলত যিখন বস্তু পিন্ধি আছে সেইখন খুলি পৰিব তাৰ বাবে আপুনি সাৱধানতা হৈ থাকক মিছা কৈ নকবি সঁচা কৈ সুধিছো জানিব খুজিছো আৰু কিমান জনী আছে শুনা ভণ্টি চৰি শুনা ভাইটি মই নাজানো বিশেষ আপুনি ভাইটিয়ে হওক বা ভণ্টিয়ে হওক তই যিমান বাৰ সোধা তুমি কেলা 1000 বাৰ সোধা তই 100 বাৰ সোধা 100,000 বাৰ সোধা কিমানজনী আছে তোক কেলা কোনেও সঁচা কথা নকয় কাৰণ কিয় সি ধৰিবই নোৱাৰিব তুমি ভণ্টিয়ে নে ভণ্টাই आपका दिल हमारे पास है हमारा दिल आपके पास है কি আংকুল মজা লৈছে আংকুল আপুনি যিটো ভাবিছে সেইটো নহয় যেতিয়া ৰাতি আপুনি ভাবিব যে এইটোহে ভাবিছিলোঁ দিনত কিন্তু ৰাতিহে আপুনি গম পাই যাব এই বস্তুটো যে এইটো বেলেগ এটা মাল আংকুল লোৱা মজা লোৱা উজনিৰে ৰেল খনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে বলিছে দেখিলো তোমাকে মই দেহতে লাগিলে লকডাউন চলি আছিলে লকডাউনত অনলাইন ক্লাছ হৈ আছিলে অনলাইন ক্লাছ কৰিবৰ কাৰণে দেউতাকে মোবাইল কিনি দিছে আৰু সেই মোবাইলেৰে ছোৱালীজনীয়ে উজনি আৰু নামনিৰ ৰেল বুকুত চলাই আছে যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো টিপি দিব